মোবাইলটো মানে বেছি হাই কোৱালিটিৰ নহয় তো অলপ মানে দিগদাৰ হয় আৰু ইমান বতাহ বলিছে নহয় মানে ভালকে কথাও ক'ব নোৱাৰি কথাৰ চব ভইচ অভাৰ কৰি ক'বলগীয়া হৈছে এডিট কৰোঁতে মানে জনাব আৰু আপোনালোকে বতাহ বলিছে ন ঠাণ্ডা লাগি গৈছে মানে মানে যে আহিছোঁ আমি মানে 10 আগষ্টৰ বস্তু মানে কাইলৈ মানে 8 তাৰিখে আমাৰ বাইদেউ এটা বিয়া তো তাকে আমি মানে মই যাওঁ আৰু আহিছোঁ আৰু আমি মানে মই ফেৰীৰে পাৰ কৰিব লাগিব আৰু আজি চেষ্টা কৰিম ইমান গাল আৰু এইটো আমাৰ যাবলৈ গাড়ীৰে আমি বস্তুবোৰ লৈ যাব লাগিব আৰু আপোনাৰ দেখিছে চাগে আৰু ধুনীয়া লাগিছে ন কবি আৰু বহুত মানে সন্ধিয়া হ'বলৈ গৈছে আৰু 10 আগষ্টৰ কেইটামান কাপোৰ বাচন বৰ্তন লৈ আহিছিল মানে আমাৰ মামৰ বিয়াত আছে আৰু তাকে মই লৈ গৈছোঁ আৰু আমাৰ দাদা মোৰ চিনেমা আছে আমাৰ বক্সাৰ এটা কৰিছিলে তো সেইকাৰণে গ'লোঁ এতিয়া মামাহঁতৰ ঘৰৰ পৰা দি পঠাব মানে দি পঠাব নহয় আৰু আহিব আমাক মানে লয় কেইটামান বস্তু ট্ৰেক্টৰ এটা দি পঠাইছোঁ মানে তো তাকে অপেক্ষাত আছোঁ ৰাতি হৈ গৈছে তথাপিও এনে টকাতকৈ আপোনালোকক আমি কেনেধৰণৰ কিছুমান দৃশ্য দেখুৱাম ভালি চাপৰিত কেনেকুৱা পৰিস্থিতি হৈছে বলক আপোনালোক দেখিবলৈ পাইছে আৰু আগত দেখিবলৈ পাইছিলোঁ হাৰালি আহৰ নিচিনা কিন্তু আহাৰ নহয় অলপ ডিঙি দীঘল কিবা কিবি ক'লা টাইপৰ চৰাই আছিলে সেইবিলাক নোলোৱা হ'ল কাইলৈ এৰাই গৈছে এয়া বালিচৰাই কিছুমান কথা পাতিম আৰু কিনো ক'ম আৰু লাহে প্ৰকৃতিবোৰ বিনষ্ট হ'ব হৈছে চৰাই চিৰিকটি নাইকিয়া হ'ব হৈছে এনেকৈ আৰু এইটো
মানে সিদিনা গৈছিলোঁ এই তাত দেখিছে চাগে তাত গৰাকণী আছিলে তাত গাত চপোৱা হৈছিলে কিন্তু আজি দেখিছোঁ তাত নাই মানে বছৰে মানে প্ৰতিদিনে মানে সপ্তাহে চেঞ্জ হৈ থাকে যিহেতু গৰাকণী হৈ থাকে গাঁতত এইটোৱে আৰু কি ক'ম আৰু তথাপি আৰু অলপ দেখুৱাই লওঁ আপোনালোকক পৰিস্থিতিবোৰ আমি এতিয়া দেখিছোঁ যে এইটো মানুহ হৈছে তাত আকৌ যাব লাগিব আৰু তাত ফেনাষ্টৰ বস্তুবোৰ আছে অলপ দেখুৱাবলৈ চেষ্টা কৰিম ইমান মোবাইলটো মানে বেছি হাই কোৱালিটিৰ নহয় তো অলপ মানে দিগদাৰ হয় আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে মৰম কৰি ছাবস্ক্ৰাইব কৰি দিব ইমান ভালকৈ ব্লগ দিব নাজানো তো তথাপিও আৰু মৰমত ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু এনেকৈ আৰু